BPF दोलोनि हेफाजाबगिरि आरो मावथिफोरा गोख्रोङै दं। फैगौ 2022 नि ल'कसभा बिसायख'थियाव क'क्राझार आरो अदालगुरि बियाबाव BPFआ बिजाथि फसंगोन। बे गोनां बाथ्राखौ मिथिहोदों BPFनि गाहाय दैदेनगिरि हाग्रामा महिलारिया। मख'नो गोनांदि दासान्दि BPF दोलोनि मेल जथुमनाया फारियै सोलिबाय थानाय समावनो दिनैबो क'क्राझार जिल्लानि बंशिगावआव हाग्रामा महिलारिनि बाहागो लानायाव दोलोनि मावथिफोरजों मोनसे गोनां मेल जथुमनाय जायो। बे मेलावनो बारग' मन्त्रि प्रमिला रानी ब्रह्म, MLA रबिराम नार्जारी, MCLA देरहासार बसुमतारी आरो क'क्राझार जिल्ला BPFनि गोबां दैदेनगिरि आरो मावथिफोरा बाहागो लानाय समाव दोलोनि गाहाय दैदेनगिरि हाग्रामा महिलारिया माखासे गोनां बाथ्राफोरखौ बुंथिदों। खौरांगिरिनि सिगाङाव बिथां हाग्रामा महिलारिया बुंदों, मोनफ्रोमबो जिल्लायावनो BPF दोलोआ गोख्रों जानानै दं। बिसायख'थिनि थाखाय BPF दोलोखौ गोख्रोंसिन खालामनो थाखाय दोलोआ फैगौ समफोराव गिदिर हाबाफारि लागोन होननानै बिथाङा बुंबावो। আজি লাষ্ট क'क्राझार जिल्ला क'क्राझार जिल्ला BPF दলৰ কৰ্মী সভাটো আজি লাষ্ট মানে ওদালগুৰিৰ পৰা আৰম্ভ কৰি আজি ক'ক্ৰাঝাৰৰ লাষ্ট হ'ল। তো ওদালগুৰিৰ পৰা আৰম্ভ কৰি মই আজি ক'ক্ৰাঝাৰলৈকে যিখিনি পাইছে 10টা জিলাত আমাৰ দলৰ যিটো স্থিতি খুব ভাল দেখিবলৈ পাইছে। মুঠতে কোনো জিলাই মানে দুৰ্বল নহয়, মানে আমাৰ দলৰ যিটো শক্তি সেইটো বেছি বাঢ়ি হৈ আহি আছে। পৰ্বজৰা হওক, কছাইগাঁও হওক, মই সেইটো দেখিবলৈ পাইছোঁ। আৰু আমি সেইকাৰণে আগন্তুক 2024 চনৰ যিটো নিৰ্বাচন হ'ব লোকসভা, ইয়াত আমি BPF দল হিচাপে ইণ্ডিপেণ্ডেণ্টলি কাৰো লগত এলায়েন্স নকৰাকৈ আমি খেলিম বুলি ঘোষণা কৰিছোঁ। আৰু আমাৰ দলটো কেনেকৈ শক্তিশালী কৰিব লাগে এইবিলাক গোটেই প্ৰক্ৰিয়াটো আমি অহা 4 তাৰিখ মাৰ্চত আকৌ আলোচনা কৰিম। মুঠতে আমি এডভান্স ডিক্লেয়াৰ অক্টোবৰ মাহৰ ভিতৰতে আমাৰ মাছ গেডাৰিং দুটা হ'ব, ওদালগুৰি লোকসভাটো লৈ পেলাই এবাৰ আৰু ক'ক্ৰাঝাৰ লোকসভাটো লৈ পেলাই এটা। সেইদিনাই আমি ক'ক্ৰাঝাৰৰ লোকসভাৰ কেণ্ডিডেট আৰু ওদালগুৰি লোকসভাৰ কেণ্ডিডেটটো আমি ডিক্লেয়াৰ দিম। আমি 6 মাহ 7 মাহ আগতে ডিক্লেয়াৰ দি পেলাই আমি কাম কৰিম। মুঠতে আমাৰ দলৰ যিটো পৰিৱেশ খুব ভাল দেখিবলৈ পাইছোঁ মই। আৰু যেতিয়া নেকি আমি আকৌ ব্লক ৱাইজত সোমাব তেতিয়া আৰু বেছি ভাল হ'ব। সেইখিনি কথা, বেলেগ একো নাই। নাই সেইটো ইহঁতৰ কথা। আমি BPF কোনো দলৰ লগত এতিয়ালৈকে এলায়েন্স নাই। দুটা সমষ্টিত আমি কেণ্ডিডেট দিম।